জনাই পেলাই গণতান্ত্রিক আন্দোলন আমি মানে আরম্ভ করিম বলে আমি কেন্দ্রীয় সরকারক আমি জনাই আহিছো। He will remain with us. So absolutely, when BPF is with BJP. বিটিআৰৰ ৰৌতা সমষ্টি, ধনশিৰি সমষ্টি আৰু হৰিশংগা সমষ্টিত তেওঁলোকে ভোটদান কৰিব। যদিও 60টা সমষ্টি হ'ব লাগিছিল, 125 এমেণ্ডমেণ্টটো পাৰ্লিমেণ্টত ৰাজ্যসভাত পেণ্ডিং হৈ আছে, এইটো পাছ কৰিব লাগিছিল, আমাৰ দাবী আছিল। আৰু এইটো কাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক জুলাই মাহত লগ ধৰিছোঁ, গৃহ সচিবক আগষ্ট দানত লগ ধৰিছোঁ। আমি কৈছোঁ যে অতি সোনকালে এই যি বিল এইটো পাছ কৰিব লাগে। মনচুন ছেশ্যন উকলি গ'ল, এতিয়া আহি আছে ডিচেম্বৰত উইণ্টাৰ ছেশ্যন। তাৰ আগে আগে নিখিল গগৈ ছাত্ৰ সন্থাই এই বিলটো যিকোনো বিনিময়ত পাছ কৰাৰ কাৰণে আমি দাবী জনাই পেলাই গণতান্ত্ৰিক আন্দোলন আমি মানে আৰম্ভ কৰিম বুলি আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাই আহিছোঁ। ইয়াত মানে কোনো বেয়া পোৱাৰ কথা নাই। আমাৰ দাবী, আমাৰ আৱেগ, অনুভূতি কোনো বিনিময়ত পাছ কৰাৰ কাৰণে আমি দাবী জনাই পেলাই গণতান্ত্ৰিক আন্দোলন আমি মানে আৰম্ভ কৰিম বুলি আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাই আহিছোঁ। ইয়াত মানে কোনো বেয়া পোৱাৰ কথা নাই। আমাৰ দাবী, আমাৰ আৱেগ, অনুভূতি আমি ৰাখিছোঁ। Agrama Mohilari is a partner of us. Yes, sir. He came to my residence early in the morning, around 4 a.m. itself, after his win, and he will remain with us. So absolutely, when BPF is with BJP, there is absolutely no problem. He came to my residence after he wins. He came to my residence at 4 a.m. He offered gratitude to all of us. And he said that we will work together. Rubin Gargor যদি দুৰ্ঘটনাটো নহ'লহেঁতেন, আপোনালোকে যদি ৰিজাল্টত চাই বিজেপিয়ে কোনোবা চিটত 150 ভোটত হাৰিছে, 200 ভোটত হাৰিছে, কাৰণ আমি শেষৰ 3 দিন গুচি আহিলোঁ। কাৰণ আমি ৰাজনীতিতকৈ জুবিনৰ দুৰ্ঘটনাটোক বেছি গুৰুত্ব দিলোঁ। নহ'লে আমাৰ উচিত আজি 10টা 11টা হৈ থাকিলে। কংগ্ৰেছ আৰু আমাৰ ভোটৰ পাৰ্চেণ্টেজো অজস্ৰ বাঢ়িছে। কংগ্ৰেছত মই প্ৰথম দিনাখনেই কৈছিলোঁ যে যি তেওঁলোকে নেতা আনিছে, সেই নেতাগৰাকী কমপ্লিটলি পাকিস্তানৰ এজেণ্ট। অহা এই মাহত আই থিংক অক্টোবৰত মই যেতিয়া এই বিষয়ে আপোনালোকক SIT ৰিপৰ্টখন দিম, সকলোৱে নিজে মৰ্মে মৰ্মে উপলব্ধি কৰিব যে কংগ্ৰেছে আমাক নেতৃত্ব দিবলৈ কাক পঠিয়াইছে। অহা 4 তাৰিখে কেবিনেটত SIT ৰিপৰ্ট আলোচনা হ'ব আৰু তাৰ পিছতে আমি পৰৱৰ্তী সিদ্ধান্ত ল'ম। কিন্তু সাধাৰণ মানুহে ইতিমধ্যে বুজি পাইছে যে ৰাষ্ট্ৰদ্ৰোহৰ চৰম পৰকাষ্ঠা কৰা ব্যক্তি এগৰাকী, আৰু সেইকাৰণে BTCত কোনোবা চিটত তেওঁলোকে 100টা ভোট পাইছে, ক'ৰবাত 200টা ভোট পাইছে। পিপল হেজ ৰিজেক্টেড দেম কমপ্লিটলি। কিছু চুক্তিৰ যিবিলাক মূল দফা আছিল যে আমাৰ সীমা মানে সম্প্ৰসাৰণ হ'ব লাগে, 60খন গাঁও অলৰেডি সোমালে। সেই 60খন গাঁৱৰ প্ৰায় 50,000ৰো অধিক ভোটাৰ এইবাৰ বিটিআৰৰ ৰৌতা সমষ্টি, ধনশিৰি সমষ্টি আৰু হৰিশংগা সমষ্টিত তেওঁলোকে ভোটদান কৰিব। যদিও 60টা সমষ্টি হ'ব লাগিছিল, 125 এমেণ্ডমেণ্টটো পাৰ্লিমেণ্টত ৰাজ্যসভাত পেণ্ডিং হৈ আছে, এইটো পাছ কৰিব লাগিছিল, আমাৰ দাবী আছিল। আৰু এইটো কাৰণে আমি গৃহমন্ত্ৰী ডাঙৰীয়াক জুলাই মাহত লগ ধৰিছোঁ, গৃহ সচিবক আগষ্ট দানত লগ ধৰিছোঁ। আমি কৈছোঁ যে অতি সোনকালে এই যি বিল এইটো পাছ কৰিব লাগে। মনচুন ছেশ্যন উকলি গ'ল, এতিয়া আহি আছে ডিচেম্বৰত উইণ্টাৰ ছেশ্যন। তাৰ আগে আগে নিখিল গগৈ ছাত্ৰ সন্থাই এই বিলটো যিকোনো বিনিময়ত পাছ কৰাৰ কাৰণে আমি দাবী জনাই পেলাই গণতান্ত্ৰিক আন্দোলন আমি মানে আৰম্ভ কৰিম বুলি আমি কেন্দ্ৰীয় চৰকাৰক আমি জনাই আহিছোঁ। ইয়াত মানে কোনো বেয়া পোৱাৰ কথা নাই। আমাৰ দাবী, আমাৰ আৱেগ, অনুভূতি আমি ৰাখিছোঁ। Agrama Mohilari is a partner of us. Yes, sir. He came to my residence early in the morning, around 4 a.m. itself, after his win, and he will remain with us. So absolutely, when BPF is with BJP, there is absolutely no problem. He came to my residence after he wins. He came to my residence at 4 a.m. He offered gratitude to all of us, and he said that we will work together. I think. Sir, Congress is making some claim in Assam that Gaurav Jadu chal gaya BTAD mein. Rubin Gargor যদি দুৰ্ঘটনাটো নহ'লহেঁতেন,
আপোনালোকে যদি ৰিজাল্টত চাই বিজেপিয়ে কোনোবা চিটত 150 ভোটত হাৰিছে 200 ভোটত হাৰিছে কাৰণ আমি শেষৰ 3 দিন গুচি আহিলোঁ কাৰণ আমি ৰাজনীতিতকৈ জুবিনৰ দুৰ্ঘটনাটোক বেছি গুৰুত্ব দিলোঁ নহ'লে আমাৰ চিট আজি 10টা 11টা হৈ থাকিলে কংগ্ৰেছ আৰু আমাৰ ভোটৰ পাৰ্চেণ্টেজো অজস্ৰ বাঢ়িছে কংগ্ৰেছত মই প্ৰথম দিনাখনে কৈছিলোঁ যে যি তেওঁলোকে নেতা আনিছে সেই নেতাগৰাকী কমপ্লিটলি পাকিস্তানৰ এজেণ্ট অহা এই মাহত আই থিংক অক্টোবৰত মই যেতিয়া এই বিষয়ে আপোনালোকক SIT ৰিপৰ্টখন দিম সকলোৱে নিজে মৰ্মে মৰ্মে উপলব্ধি কৰিব যে কংগ্ৰেছে আমাক নেতৃত্ব দিবলৈ কাক পঠিয়াইছে অহা 4 তাৰিখে কেবিনেটত SIT ৰিপৰ্ট আলোচনা হ'ব আৰু তাৰ পিছতে আমি পৰৱৰ্তী সিদ্ধান্ত ল'ম কিন্তু সাধাৰণ মানুহে ইতিমধ্যে বুজি পাইছে যে ৰাষ্ট্ৰদ্ৰোহৰ চৰম পৰকাষ্ঠা কৰা ব্যক্তি এগৰাকী আৰু সেইকাৰণে BTCত কোনোবা চিটত তেওঁলোকে 100টা ভোট পাইছে ক'ৰবাত 200টা ভোট পাইছে people has rejected them completely. Thank you, sir. BPF+BJP+UPPL